নমস্কাৰ ৰাইজ আজি পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি মানে মোৰ এই লোকেল আসাম হিলগত ছাগলীজনী মানে জগিব সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ কি পোৱালি জন্ম হয় তাকে বোলো আপোনালোকক দেখুৱাওঁ সেইবাবে মই ভিডিঅ'টো আজি বনাইছোঁ মই যদি ছাগলীজনী পোৱালি দিয়া হিষ্টৰীৰ বিষয়ে যদি ক'বলৈ যাওঁ তেনেহ'লে ছাগলীজনী এই বান ডেলিভাৰী হৈ থকা আগৰ বানটো যোৱা বানটোত তাই 4টা পোৱালি দিছিল 4টাৰ তাৰে এটা মতা বাকী 3জনী মাইকী পোৱালি আছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বসন্ত বেমাৰ হয় কটপক্স নামৰ বেমাৰ হয় মোৰ মানে পোৱালিকেইটা মৰি গ'ল তাৰে বাচিলে 2টা পোৱালি কিন্তু বাচিও নাবাচা নহয় আছে এতিয়া বৰ্তমান তাৰপিছত তাৰ আগৰ হিষ্টৰী কৈছোঁ সেই বানটোৰ 4টা পোৱালি দিয়া তাৰ আগৰ বানটোত আছিল 3টা পোৱালি দিছিলে সেই 3টা পোৱালি আছিল আগৰ এটা মতা 2জনী মাইকী সেয়েহে এবাৰ চাওঁ এবাৰ কি হয় মানে এবাৰ মই বিটেলৰ লগত ক্ৰছ কৰাইছিলোঁ সেয়েহে এতিয়া কেইটা পোৱালি দিয়ে তাই মানে চাব বিচাৰিছোঁ আৰু ইমান মানে এজনী ছাগলীজনী একদম সবচে মানে ক'ব গ'লে আসাম হিলগোটৰ ভিতৰত টপ কোৱালিটি ছাগলী হয় টপ কোৱালিটি ইয়াতকৈ টপ আৰু থাকিব পাৰে মই নাজানো কিন্তু মই আজিলৈ ইয়াতকৈ টপ ছাগলী কেতিয়াও দেখাই নাই এজনী টপ কোৱালিটি ছাগলী হয় আৰু গাখীৰ বাহা এই পেচাব কৰিবলৈ ল'লে যে অলপ চাপৰি দিয়ে তেতিয়াকৈ বাহা মানে মাটিত লাগি যায় এনেকুৱা লগ পাই আছোঁ ছাগলীজনী ডেলিভাৰী হোৱাৰ পাছত বাই খালে লগত অকণমান খাব নাজানে খোৱা নাই বাকীখিনি চবে অকণমান হ'লেও খাইছিল তাই গাত বল আছে চবে উঠিলে তই উঠিব পৰা নাই ঘৰলৈ লওক উঠ চবে উঠি খোজ কাঢ়িব পাৰিলে ছাগলীজনী জগোতে মানে ৰাতি হৈ গ'লগৈ ৰাতিত প্ৰায় 2:30 পৰা 3টামান বজাত জগিছে ইয়াৰ পোৱালিকেইটা চাওক মই কৈছিলোঁ যে আপোনালোকক 4টা দিছে আকৌ 4টা আৰু এইজনী আৰু এইজনী মাইকী তাৰপিছত এইজনী মানে এই 2টা মতা চাওক কোৱালিটি চাওক এইজনীটো ভাবিছিলোঁ মই মৰিব বুলি ভাবিছিলোঁ মানে সৰু আছিল পোৱালিজনী উঠিবই পৰা নাছিল ইয়াত দিবৰ সময়তহে খোজকাঢ়িব পৰা হৈছে মানে থিয় দিব পৰা হৈছে প্ৰথম সিহঁতৰ পোৱালি ঘৰত চাওঁ এইকেইটা পোৱালিকেইটা এই পোৱালিকেইটা জন্ম হৈছিলে মানে হেৰিদিন হৈছে আজিৰ লগত 21 দিন হৈছে 21 দিনৰ পোৱালি চাওক আৰু এয়া আজি কালি পোৱালি চাওক মানে আজি পোৱালি ধৰি লওক গড়টো চাওক এইজনী পোৱালি হৈছে এইজনী তাৰপিছত এইজনী হৈছে এইজনীৰ জীয়েক সেইজনী আৰু চাওক এইজনী প্ৰথম বানতে ইয়াৰ কোৱালিটি চাওক
আপোনালোকক আৰু আপডেট দি গৈ থাকিম পোৱালিকেইটা কেনেকুৱা কি হৈছে নহৈছে। আজিলৈ ভিডিঅ'টো ইমানতে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।